শ্বুটিং বাহে হলা আজি মুকুল ভাই আৰু মই কালা খাচী ছাগল একটা চৰ কৰি লওঁ যি গো ওজন না ছাগল গো দাঙিবাই নাপাৰো থাৰ হাচাই চৰ কৰা নাইতো মানে আমিৰা নতুন গান এখন বানাই আছোঁ অতে আমাৰ ছাগল চৰ কৰা ৰল দুইটা আছে একদম বিহানে 6টা বজাতে শিখা ভণ্টিক চনো পাউডাৰ দিয়া মেকআপ কৰি দিয়া আছে এইখিনি ভণ্টিয়ে আৰু এইফালে গোৱালপাৰাৰ পাৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈয়া জয়ন্ত দা আৰু মুকুল ভাই আহিয়া পাইছে বিহানতে জয়ন্ত দাক গোটাই বগা ফুলফুলা বানাই দিল লেখা পঢ়া শিকিলোঁ চাকিৰি নাপাইলোঁ জুবিনদাৰ এইখান গান বোধহয় গোটাখানে শুনছা এই গানখান যাই লেখছে এই গানখান গোৱাইছে যিখান আমি এলা শ্বুটিং কৰিম আৰু ওর নাম হ'ল জনৰঞ্জন বৰ্মন মানে আমাৰ জনদাদী আৰু আমি 8টা বজাতে সেৱা কাৰিয়া শ্বুটিং আৰম্ভ কৰি লওঁ পুৰা হাৰমনিয়াম লৈ জয়ন্ত দা মই আৰু মুকুল পুৰা এক্টিং কৰি আছোঁ পেৰে ৰেপে কৰি যা হাৰমনিয়াম বাজাল না জয়ন্ত দা খাটাৰা বাজাল কিন্তু ইফালে প্ৰিয়ম দা আৰু জয়কিশোৰ দা কেমেৰা ঘূৰাই গতাই পাকা চৰকগিলা মেৰামতি কৰাতে যেনকে মুহুৰীয়া লেবাৰৰ হাজিৰা লয় পিছবৰ্ডখান লৈয়া ঠিক হেনকে ময়ো পিছবৰ্ডখান লৈয়া পুৰা ডাইৰেকশ্যন দি আছ গানখানেৰ মাজে মাজে পিছবৰ্ডখান ওলাং আৰু চাং এইগো এক্টিং এংকে আছিল হেংকে নহয় বাহে হলা এইবাৰ খালেৰ পাৰে পানী তোলাতে ৰোমান্টিক চিন এই আমাৰ প্ৰিয়ম দা আৰু জয়কিশোৰ দাই কেমেৰাৰ যে কয়বাৰ লেন্স বদলাই কবাই পাৰা নাযায় চা কেংকে ৰোমান্টিক মুডত পানী তোলে আমাৰ জয়ন্ত দা আৰু শিখা ভণ্টি বোৱা এইবাৰ জোচনা এইবাৰ হেংকে কমিয়াৰ হ'ল আমাৰ 2 কেমেৰামেন গুলুৱা হেংকাই লাগে গোটাই শ্বুটিং কৰতে এই গৰমত কেমেৰাই গৰম হ'ল আমাৰ গাড়ীৰ এচিতে ঠাণ্ডা কৰি লং খানিক কেমেৰা কেংকা তাহালে নিঞ্জা টেকনিক বাহে মাজে মাজে পিছবৰ্ডখান চাং আৰু ভাবং কয়টা বাছত বাকী আছে আজি বা হ'ব না নহ'ব আৰু জয়ন্ত দাক ডাকাং আৰু আলোচনা কৰং আজি যেনকে নহওক হবায়ে লাগিব ঠেলাত বহিয়া জয়ন্ত দাই খানিক এক্টিং কৰিল পৰে মাজতে আমাৰ গোপাল ভাইটি কেটিএম খান চলিয়া ঠাণ্ডা লৈ আহিল চলমচনত একেবাৰে চলমন খান হেংকাই পাইলং গোটাই আমি ঠাণ্ডা খায়া চাৱা কইতাৰ হাঁচিয়ে ওলাং আৰু আমাৰ এই বাহে বোলে ঠাণ্ডা নাখায় চাদাকে খচলাল খানিক মই ইফালে পুৰা লেংটি মাৰিয়া ডাইৰেকশ্যন দিয়া আছং গানখানত নিজকে কিবা ৰোহিত চেত্ৰী হেংকাহে ফিল হৈছে কথাই তাও কিন্তু আমাৰ লেবেল নাই হে ৰাম কি কৰিতে জয়ন্ত দা শিখা ভণ্টিক জোতা নিয়ে ঠেলাত বহান দাস পাবিৰ লাহে লাহে মাৰুহাৰা টনটনাব মাৰুহাৰা টনটনাইলে কোনে ৰিক্স ল'ব বাহে ইফালে খাচী ছাগল গছাতো বেচুন্দৰ পোষ্ট দিয়া আছে জাগাগো খানিক চাফা কৰি লওঁ এতেও 2টামান এক্টিং কৰিম তো এতে থাকা দুবৰি বনখিনি খানিক উহুলাই ল'ম আমাৰ অংকুৰ ভাইটিয়ে বাহুবলী ষ্টাইলত কোনঠাৰ পাৰে বা এই খুটাৰ টুকুৰা আনিল গুৰগুৰীয়া এইবাৰ আমাৰ শিখা ভণ্টি পাতানিৰ সাজত আমাৰ মেকআপ কৰা ভণ্টিয়ে পেঞ্চিল দিয়ে চকুৰ আইবোৰত আঁকিয়া দিল খানিক চকুৰ আইবোৰত সুৰসুৰাইলেও উপায় নাই ইফালে আমাৰ 2 কেমেৰামেন প্ৰিয়ম দা আৰু জয়কিশোৰ দাৰ বোলে টেহাগো খানিক দূৰা দিছে পানীকেই খায় ইফালে আমাৰ 2টা চাৱা হাকচাকি খেলাত ব্যস্ত এই 2টাৰো হাকচাকি খেলোৱা এক্টিং আছে মানে গানখানত 10 টকা দিয়া চকলেট খুৱাম বুলিয়া ফুৰকিয়া লৈ আহিছং চাৱা 2টা লাজ পায় তুমি গানখানত ওলাবা নোখোজে আমি নাচাৰং হলা গানখানেৰ এইগো আমাৰ লাষ্ট শ্বুট শিখা ভণ্টি আৰু জয়ন্ত দা মিলিয়া এইবাৰ চাইকেলত উঠিয়া বাজাৰত যাব চাইকেলখানৰ চাকাগতত পামেই নাই তো জয়কিশোৰ দাই খানিক চাইকেলখান ঠেলিয়া দিল আজিৰ শ্বুটিং আমাৰ শেষ হ'ল এলা আমিৰা ভাত খাম আমাৰ 3টা মহাৰথী বহিয়াই গৈছে ভাত খাবা ব্ৰইলাৰৰ মাংস পাপৰ আৰু দালি আচাৰেতে মাগজু একেলাই লৈছে গোটাই গোপাল পিটিয়া মুখত হাপাও কৰে ভৰাই ভোক লাগছে তো দিন নাখা ঘৰে আছিল আমিৰো খায়া দিয়া বহিলং খানিক গল্প কৰিলং আৰু জয়ন্ত দা আৰু মুকুলে খানিক গানখানের কথা কইল আৰু ক'ত আছং সেই গতো খানিক কইল মই কি ক'ম খানা চানা ভাল হৈছে শ্বুটিঙো মজা চলি আছে আৰু অলপ পিছত চলিব ব্ৰইলাৰ দি বাজালো পনীৰ দি বাজালো আৰু কিমান বাজাম হ্যালো চন্দ্ৰ আমি ক'ত আছো বৰ্তমান আমি অষ্ট্ৰেলিয়া না অষ্ট্ৰেলিয়াৰ মানুহ পনীৰ নাখায় কিন্তু আমি খালো আৰু হলা গানখান 2 দিন পাছতে ৰিলিজ দিয়া আছং আমাৰ আৰু একটা ইউটিউব চেনেল আছে যিগোটাৰ নাম হ'ল লক্ষ্য সন্ধান ওতে আমাৰ এই গানখান ৰিলিজ দিম গানখান হ'ল চিপিৰ পানীতে বাহে হলা গানখান চাবা নাপাহৰিবি যিয়ে নহওক বাহে হলা আজিৰ ভিডিঅ'খান কেনেকা লাগছে কমেণ্ট কৰি জানাবি আৰু যদি ভাল লাগছে গোটাখানকে হিচিৰিয়া দিবি আৰু লগতে পুৰা আঙুলিকত টিপিয়া দিবি তো বাহে হলা আজিৰ ভিডিঅ'খান এতে নিমাং তাহালে টাটা বাই বাই
চিপিৰ চিপিৰ পানীতে আহি আছে 2 দিন পাছতে লক্ষ্য কন্যাম চেনেলত।